মই মানে নহয় আমাৰ মাক দুটামান কথা সুধিম দেই আৰু একদম মানে ঠিকছে উত্তৰ দিব আপুনি। মা ৰৈ আছে কিন্তু সেয়া মই মানে মাক সুধিম দেই। আমাৰ মানে এইফালে হওক, আমাৰ ল'ৰা ছোৱালী 11টা দেই, মই 11 নম্বৰ, এইফালে হওক। তাৰপিছত মা মানে এয়া মা এতিয়া কথাটো কৈছোঁ দেই, মা এতিয়া আমাৰ 11টা ল'ৰা ছোৱালী মাক, আৰু সেই 11টা ল'ৰা ছোৱালী মই চবতকৈ সৰু, আৰু মোৰে এতিয়া 50 বছৰ হৈ গ'ল। এতিয়া কথা হ'ল যে এই যে 11টা ল'ৰা ছোৱালী, এতিয়া আমাৰ 11টা ল'ৰা ছোৱালীৰ নাতিনীবোৰ আকৌ কাৰোবাৰ এটা, এতিয়া আমাৰে ধৰক এজনী ছোৱালী, কাৰোবাৰ 2টা, কাৰোবাৰ 3টা এনেকৈ আছে। এতিয়া মাক মানে সুধিছোঁ আজি যে ইমান গাল ল'ৰা ছোৱালী মায়ে জন্ম দিলে, ধেমালি কথা, আমাৰ এটা ল'ৰা ছোৱালীতে মানে হাই খাই এতিয়া মা বোলো 11টা ল'ৰা ছোৱালী যে জন্ম দিলে, আপুনি কওকচোন কেনেকৈ মানে সেইটো আপুনি ইমান গালক পুহিলে? পাহৰিলোৱে নহয়। আকৌ পাহৰিলোঁ বুলি কেলে কয়নো? কেনেকৈ আপুনি বাৰু মোৰলৈকে চাওক না, মই ইমান ডাঙৰ মানে এতিয়া মানে ইমান 11টাক কেনেকৈ মানে তুলিলে তালিলে সেইটো কওক। তেনেকৈ কৰিলোঁ খোৱা আৰু, বোৱা ইমান জঞ্জাল নাই নহয়, একো নাই। আমি দিগদাৰ কৰিছিলোঁ একো নহয়, দিগদাৰ নকৰে। আমি দিগদাৰ নকৰোঁ। আঠিয়া কল খুৱাই থৈ ভীমকল খুৱাইছিলে, ভীমকল, তাৰপিছত আৰু কি খুৱাবি? এনেকৈ আমি দিগদাৰ অকণো নকৰোঁ নেকি? কাজিয়া কৰিছিলোঁ নাই? আমি কাজিয়া কৰোঁ নাই? নাই নকৰোঁ। কাজিয়াও নাই, হেৰিও নাই। আৰু সঁচা কথা কৈছোঁ দেই, আমাৰ এতিয়া 11টা ল'ৰা ছোৱালী নহয়, আমাৰ একো আমি নাই। আমি মানে কি হৈছে, আমি ইটোৱে সিটোক এই দুই এটাই মানে তই বুলি কয় বাৰু, সেইটো বেলেগ কথা, কিন্তু আমি কেতিয়াও কোনোদিন মই যে কাকো তই কৰি নাই পোৱা। মই দাদাহঁতকতো দুইজনক আপুনি কওঁ, আৰু বাই ভনী গোটেইবোৰকে তুমি কওঁ। আমি মানে তই শব্দটো নকওঁ, আচলতে শিকালে বাৰু চাগে ডাঙৰ বাইদেউহঁতে শিকাইছে কাৰণে এইখিনি মা শিকাইছে। বাইদেউ 2 নম্বৰ বাইদেউ মানে 2 নম্বৰ বাইদেউ যেতিয়া MA পঢ়ি আছিলে তেতিয়া মোৰ জন্ম বুলি কয়, আৰু মই আমাৰ ডাঙৰ বাইদেউতকৈ মই 20 বছৰ সৰু হেনো, 20 বছৰ, মানে মোৰ যদি 50, 60, 70 ভনীবাৰ মানে 70 বছৰ, মানে তেনেকুৱা মোৰ 20 বছৰ, গতিকে মানে সেয়া মোৰ মাৰ নিচিনাই হৈ যায় আৰু। তাৰপিছত আৰু বাইদেউ তাৰপৰা কেতিয়াবা মই আমাৰ গোটেইখিনিক হেৰি কৰিলে মই দেখুৱাম বাৰু চবকে, কেতিয়াবা দিওঁ আৰু মই ফটোত। তাৰপিছত এতিয়া মোক এইটো কওক, ইমান গালক যে আমাৰ কেনেকৈ আপুনি তুলিলে তালিলে, মই আচৰিত পাওঁ দেই। একো নাই। আৰু চবকে পঢ়ালে শুনালে, কিন্তু চব BA MA পাছ, আৰু মানে হেৰি চাকৰি বাকৰিও বহুত কেইজনী আছে বা ল'ৰা ছোৱালী। যিমান কাম আছে মই নিজে কৰোঁ। তাৰপিছত কাম কৰা মানুহতো নাই। আৰু আগৰ দিনত চাউল ধান সেইবোৰ চব মই নিজে কৰোঁ। ৰোৱা তোলাও কৰে চব কৰোঁ। আৰু আমাৰ বাই ভনী কেইগৰাকীয়ে কৰে নাই? কৰে, সিহঁতি অলপ কৰে, সময় নাই নহয়, সময় নাই। কলেজ হ'লেও মানে সেইকাৰণে এই মায়ে যে ইমান গালক যে এনেকৈ তুলিলে তালিলে ডাঙৰ কৰিলে, সঁচাকৈ এইটো মানে বহুত ডাঙৰ কথা মানে ভাবিব নোৱাৰো। এতিয়া ভাবিলে আচৰিত লাগে মা, এতিয়া ভাবিলে আচৰিত লাগে, কাৰণ এতিয়া যদি আমাৰ এই 11টা 12টা কাৰোবাৰ থাকে নহয়, সেয়া চাগে আৰু মানুহ হৈ নাথাকিব। গতিকে মাৰ মানে ষ্টিল বডি, আৰু মানে সেই যে মূৰে চুৰে মোৰ কিবা হৈ গৈছে। হ'লেও মানে মা অৱশ্যে বাৰু সৰুতে বিয়া হৈছিলে মা সৰুতে বিয়া হোৱা, হ'লেও মানে মা এনেকৈ মানে এতিয়াহে ক'বলৈ বেয়া যে ইমান গাল ল'ৰা ছোৱালী, কিন্তু তেতিয়া মানে তেতিয়া মানুহবোৰৰ সৰহে থাকে ল'ৰা ছোৱালী, হয় নহয়, এগাল থাকে। আমাৰ তাত 12টা আকৌ। সেয়াইতো, গতিকে এইটো মানে এটা মাৰ লগত কথা পাতি থলোঁ। আৰু দেউতাই চাই নাই ল'ৰা ছোৱালীবোৰ? দেউতাই চাই নাই ল'ৰা ছোৱালীবোৰ? নেচায়। নেচাই মানে দেউতাই কি কৰে? দোকান আছে। আমাৰ মানে দেউতা মানে আমাৰ গোটেই আমাৰ এই অঞ্চলৰ প্ৰথম বাতৰি কাকতৰ এজেণ্ট আছিলে, আৰু দেউতাৰ মানে ডাঙৰ গেলামালৰ দোকান আছিলে বোলে। সেইবোৰ বোলে বুলি কৈছোঁ কেলে, সেইবোৰতো মইতো একো দেখা নাই, শুনা নাই। এইবিলাক আমাৰ ডাঙৰসকলে জানে। মানে তাৰপৰা গেলামালৰ মানে এনেকৈ মানে দোকান আছিলে, সেই দেউতা তেনেকুৱা তাৰমানে, আৰু সেইকাৰণে মানে দেউতাক কৌ মহাজন বুলি কয়, কৌ মহাজন। আমি কৌ মহাজনৰ জীয়েকেই আচলতে মা। তাৰপিছত সেয়া এতিয়া মুঠতে মাক ভাল লাগে, কেলে মা মানে ইমান মাক আমি একোৱে কৰিব পৰা নাই, চাই ফালি দিয়ক। আৰু মই এতিয়া এয়া হাতত মোৰ হেৰি আচলতে, এয়া কি আছে হাতত? মাংস হাতত, ইয়াত সেইকেইটা ব'লক তেতিয়ালৈ যাওঁ। আৰু এনেকৈ ভিডিঅ' কৰি আছোঁ আই ঘৰত। এতিয়া কাইলৈ মই যামগৈ, এতিয়া মানে মাৰ লগত এনেই পাতিলোঁ আৰু
কোনেও হেৰি নকৰিব আৰু মাৰ লগত এইবোৰে পাতিম আৰু ভিডিঅ' মুঠতে মোৰ ভিডিঅ' কৰিব লাগে আৰু সিমানেই অকণমান দেৰি থাকিব এইযোৰ পিন্ধ অঁ পিন্ধিম আৰু বাই বাই